হেল্ল' বন্ধুসকল, আপোনালোকক সকলোকে আজি মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰত খুবেই এটা গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে আলোচনা কৰিম, যিটো বৰ্তমান 100% মানুহৰ ভিতৰত 80% মানুহৰ হয় বৰ্তমান। গতিকে সেই বেমাৰটো হ'ল খজুৱতি, যাৰ প্ৰভাৱ গৰম দিনত বেছিকৈ দেখা পোৱা যায়। গতিকে ইয়াৰ পৰা অতি সোনকালে কেনেকৈ আপোনালোকে মুক্তি পাব তাৰ বিষয়ে এই ভিডিঅ'টোত মই আজি আলোচনা কৰিম। গতিকে ইয়াৰ অতি সোনকালে কেনেকৈ আপোনাৰ শৰীৰৰ পৰা আঁতৰাব, ইয়াৰ ওপৰতে মই আজি এই ভিডিঅ'ত সবিশেষ আলোচনা কৰিম। বন্ধুসকল, মোৰ হাতত এনেকেইটা ঔষধ আছে, যিটো ঔষধেৰে নেকি আপোনালোকে আপোনাৰ খজুৱতি 2 মিনিটৰ ভিতৰত দূৰ কৰিব পাৰে। বন্ধু চাওক, আপোনালোকে মোৰ হাতত বহুতকেইটা এনেকুৱা বাম আছে। তাৰ ভিতৰত উৎকৃষ্ট কোনটো, সৰ্বোৎকৃষ্ট কোনটো, তাৰ বিষয়ে মই আজি আলোচনা কৰিম। চাওক, প্ৰথমতে আপোনাক যিটো দেখুৱাই আছোঁ, এইটো বাম। এইটো হৈছে ডেৰ্মিকেম OC। এইটো সাধাৰণতে দাঁত হ'লে আৰু একজিমা বেমাৰ হ'লে সাধাৰণতে লগোৱা হয়। গতিকে এইটো আপুনি ইউজ কৰিব পাৰে। যদি আপোনাৰ দাঁত হৈছে বা একজিমা বেমাৰ হৈছে, তেতিয়া আপুনি এইটো ইউজ কৰিব পাৰে। যদি আপোনাৰ সাধাৰণ খজুৱতি হৈছে, তেনেহ'লে আপোনালোকে এইটো KT5 ডাৰ্মটো লগাব পাৰে। এইটো কেনেকৈ লগাব, আটাইতকৈ মই যিটো সৰ্বোৎকৃষ্ট বাম পাইছোঁ, এই KT5 ডাৰ্মটোই পাইছোঁ। গতিকে এইটোৱে আপোনালোকে ইউজ কৰিব পাৰে। গতিকে এইটো কেনেকৈ লগাব লাগিব এই ভিডিঅ'টোত কৈ দিম। বন্ধুসকল, এইটো আপোনালোকে ৰাতিপুৱা যিটো অংশত খজুৱতি হৈছে সেইটোত অলপ খজুৱাই, যেতিয়া তাৰ পৰা অলপ তেজ ওলাই বা ছালখিনি ওলাই যায়, তেতিয়া আপোনালোকে অলপকৈ লগাই দিব। আৰু ৰাতি শোৱাৰ আগত যিটো অংশত খজুৱতি হয় সেইটো অংশত অলপ খজুৱাই, যেতিয়া তাৰ পৰা তেজ বাহিৰ হৈ যাব আৰু ছালখিনি ওলাই যাব, তেতিয়া আপোনালোকে অলপকৈ লগাই দিব। বন্ধুসকল, কিন্তু এটা কথা যে আপোনালোকে এইটো ক্ৰয় কৰিবলৈ হ'লে ইয়াত এটা ৱাৰ্ণিং আছে, সেইটো আপুনি মানি চলিব লাগিব। এইটোত কি ৱাৰ্ণিং দিয়া আছে? ৱাৰ্ণিং: টু বি চ'ল্ড বাই ৰিটেইল অন দ্য প্ৰেছক্ৰিপশ্যন অফ এ ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেক্টিশ্যনাৰ। ইয়াত আপোনালোকে ৱাৰ্ণিংটো চাব পাৰে। গতিকে আপোনালোকে এইটো ক্ৰয় কৰিবলৈ হ'লে প্ৰথমতে আপোনাৰ যিটো মেডিকেল প্ৰেক্টিশ্যনাৰ আছে, মেডিকেল প্ৰেক্টিশ্যনাৰৰ পৰামৰ্শৰ ভিত্তিত এইটো আপোনাৰ ক্ৰয় কৰিব লাগিব। বন্ধুসকল, এই দুয়োটা বাম বহুতেই উৎকৃষ্ট। ইয়াৰ পৰা বহুত ফলাফল পাইছোঁ আৰু বহুতেই মোক কৈছে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাবলৈ। গতিকে মই এই ভিডিঅ'টো বনাই দিছোঁ। সাধাৰণতে মোৰ চেনেলটো এনেকুৱা হেল্থ বিষয়ক চেনেল নহয়, বহুতেই কমেণ্ট কৰিছে, চ' মই এই ভিডিঅ'টো বনাই দিছোঁ। তো বন্ধুসকল, আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। তো আজিৰ বাবে ধন্যবাদ। জয় অসম।